বিজেপি চৰকাৰে কৰ কঁটালৰ নামত আজি আপোনালোকে দেখিছে তেওঁলোকে কিমান কৰ কঁটাল লগায়। আজি গাড়ী মটৰকে ধৰি বিভিন্ন কৰ কঁটালক তুলি আজি জনসাধাৰণৰ হাৰাশাস্তি কৰি আছে। আকৌ পুনৰ তেওঁলোকে আকৌ কৰ লগাব মানে বিচাৰিছে। যিহেতু আপোনালোকে জানে আজি বিহুৱে হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক বা বাটৰ নাটকেই হওক বা খেল ধেমালিতো তেওঁলোকে কৰ লগাইছে। এইখন বিজেপি চৰকাৰৰ কি কাম আছে অসমত? তেওঁলোকে অসমীয়া মানুহক তেজ উহি খাইছে আৰু তেওঁলোকে মানে চামুচে লৈ বেলচাই তেওঁলোকে উঠাই নিছে। আৰু এই ক্ষেত্ৰত আমি অসমীয়া জনসাধাৰণক ক'ব বিচাৰিছোঁ, বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে আৰু কিমান লাগে? উশাহ নিশাহটোতো কৰ লাগিব নেকি তেওঁলোকক? বিজেপি চৰকাৰ আমি সেয়ে অসমীয়া জনসাধাৰণক দাবী জনাইছোঁ, অনাগত দিনত এই কৰ কঁটাল যদি বন্ধ নহয় তেনেহ'লে আমি 2024ত দেখাই দিম বিজেপিৰ মানে ভাৰতবৰ্ষৰ পৰা নাইকিয়া হ'ব, অসমৰ পৰাও নাইকিয়া হৈ যাব। স্পষ্টভাৱে আমি অসমীয়া জনসাধাৰণক কৈ দিছোঁ।